সকলোলৈকে নমস্কাৰ জনাইছো তলস্তু শিক্ষা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো UGC NTA SLET পৰীক্ষাৰ অসমীয়া বিষয়ৰ কিছুমান সম্ভাৱনীয় প্ৰশ্নাৱলীৰ বিষয়ে আমি আলোচনা কৰি আছিলো অসমীয়া সাহিত্য আধুনিক যুগ সাহিত্য তত্ত্ব তুলনামূলক সাহিত্য আৰু অনুবাদ সাহিত্যৰ কিছুমান প্ৰশ্নাৱলী এতিয়া আমি সেকেন্ড পাৰ্টটো আজি এই ভিডিওটো আলোচনা কৰিব লৈছো তেন্তে আহক পলম নকৰো ভিডিওটো আৰম্ভ কৰো আমি প্ৰথমে চাই লওঁ আহক হততে আহি থকা ভ্ৰমণমূলক কেইখনমান সাহিত্যৰ বিষয় দেখিছে কাবেৰী পাৰে পাৰে হেমন্ত কুমাৰ শৰ্মাই লিখিছে এই বন্দৰৰ আবেলি ভবেন্দ্ৰনাথ শইকীয়াৰ ভ্ৰমণমূলক সাহিত্য সাগৰ দেখিছা হেম বৰুৱা ৰঙা কৰবীৰ ফুল হেম বৰুৱা মেকং নৈ দেখিলো হেম বৰুৱা প্ৰফেসৰ বৰুৱাৰ চিঠি বিৰিঞ্চি কুমাৰ বৰুৱা সুইজাৰলেণ্ড ভ্ৰমণ বিৰিঞ্চি কুমাৰ বৰুৱা আমেৰিকাৰ চিঠি চন্দ্ৰপ্ৰসাদ শইকীয়া জাপান দৰ্শন নিৰ্মল প্ৰভা বৰদলৈ মানুহ আটাইবোৰ দ্বীপ নৱকান্ত বৰুৱা বুদ্ধ সাগৰ ধূখৰ গেইছা আৰু মহম্মদ মুছা মামনি ৰচন গোস্বামীয়ে লিখিছে এতিয়া আমি চাই লওঁ হওক আত্মজীৱনী সাহিত্য কেইখনমান আত্মজীৱনী সাহিত্যৰ নামৰ বিষয় অতীত মাধুৰী ডিম্বেশ্বৰ নেওগে লিখিছে মোৰ জীৱনৰ ধুমুহা এছাতি অম্বিকাগিৰি ৰায়চৌধুৰী এৰি অহা দিনবোৰ মহেশ্বৰ নেওগ জীৱনৰ বৃত্ত ভবেন্দ্ৰনাথ শইকীয়া এইকেইটাৰ ওপৰত আপোনালোকে হততে প্ৰশ্নবিলাক আহি থকা দেখিবলৈ পোৱা যায় এতিয়া চাওঁ আহক আমি জীৱনী সাহিত্যৰ বিষয় শংকৰদেৱ লিখিছে লক্ষ্মীনাথ বেজবৰুৱাই শ্ৰী শ্ৰী শংকৰদেৱ লিখিছে মহেশ্বৰ নেওগ যুগনায়ক শংকৰদেৱ ডিম্বেশ্বৰ নেওগ মৰিয়াম দেৱান বেণুধৰ শৰ্মা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি তিলক দাস আমি প্ৰশ্নলৈ আহিছো ডিম্বেশ্বৰ নেওগে টেনিছ চনৰ মে কুইনৰ চাহ লৈ লিখা কবিতাটো কি মে কুইনৰ চাহ লৈ লিখা টেনিছ চনৰ কবিতাটো কি আছিল উৰুকা অসমীয়া গল্প সাহিত্যত বাস্তৱবাদী সাহিত্য ধাৰা পোনপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল অসমীয়া গল্প সাহিত্যত বাস্তৱবাদী সাহিত্য ধাৰা পোনপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল দণ্ডিনাথ কলিতাই আবাহন যুগৰ প্ৰতিষ্ঠাপক লেখক কোন আবাহন যুগৰ প্ৰতিষ্ঠাপক লেখক কোন নগেন্দ্ৰ নাৰায়ণ বসু জানেই আপোনালোকে আব্দুল মালিক a link between the two generations reflects in a nutshell the passion and characteristics of both the Wahan and the post-war period কোন গৰাকী বিশিষ্ট ব্যক্তিয়ে উক্ত মন্তব্যটো ব্যাখ্যা কৰিছিল কোন গৰাকী বিশিষ্ট ব্যক্তিয়ে এই মন্তব্যটো ব্যাখ্যা কৰিছিল হেম বৰুৱাই মৰিচিকা গল্পপুথি গল্পকাৰ কোন আমি সকলোৱে জানোৱেই মৰিচিকা গল্পপুথি গল্পকাৰ হৈছে তলৈক্যনাথ গোস্বামী নেক্সট অন্ত্যজা কবিতাটোৰ কবি কোন এইটো আমি সকলোৱে জানো অন্ত্যজা কবিতাটিৰ কবি হৈছে মহেশ্বৰ নেওগ অতুল চন্দ্ৰ হাজৰিকাৰ কোনখন কবিতা পুথি চতুৰ্দশপদী কবিতাৰ সমষ্টি অতুল চন্দ্ৰ হাজৰিকাৰ কোনখন কবিতা পুথি চতুৰ্দশপদী কবিতাৰ সমষ্টি বুলি কৈছে যিখন তেখেতৰ মৰিচিকা নামৰ যিখন পুথি সেইখন হৈছে তেখেতৰ চতুৰ্দশপদী কবিতাৰ সমষ্টি নেক্সট সকলো জ্ঞানৰে নিশ্বাস হুকুমাৰ আত্মা উক্তিটোৰ বক্তা কোন সকলো জ্ঞানৰে নিশ্বাস হুকুমাৰ আত্মা উক্তিটোৰ বক্তা হৈছে ৱৰ্ডছৱৰ্থ নেক্সট উপন্যাসত চিত্ৰত হয় গোটেই জীৱন আৰু ইয়াত চিত্ৰিত হ'ব লাগিছিলে চিত্ৰত হ'ল উপন্যাসত চিত্ৰিত হয় গোটেই জীৱন আৰু শ্ৰুতিকল্পত প্ৰতিফলিত হয় এসকল জীৱন বক্তা গৰাকী কোন উপন্যাসত চিত্ৰিত হয় গোটেই জীৱন কিন্তু শ্ৰুতিকল্পত প্ৰতিফলিত হয় এসকল জীৱন বক্তা গৰাকী হৈছে ব্ৰাণ্ডি মেথিউছ নেক্সট উপন্যাসক চুলা জেপৰ নাট বুলি কোনে কৈছে উপন্যাসক চুলা জেপৰ নাট বুলি কৈছে মেৰিয়ন ক্ৰয়েডে নেক্সট শ্ৰুতিকল্প 10 মিনিটৰ পৰা 50 মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্ছনীয় কাৰ উক্তি শ্ৰুতিকল্প কি হ'ব লাগিব 10 মিনিটৰ পৰা 50 মিনিটৰ ভিতৰত শেষ হোৱা হ'ব লাগিব এই উক্তিটো আগবঢ়াইছিল H.G. Wells নেক্সট হত্যাকাণ্ড যেতিয়া হত্যাকাৰীৰ দ্বাৰা সংঘটিত হয় সেয়া মাথোন থানা আদালতৰ চাঞ্চল্যকৰ ঘটনাহে ট্ৰেজেডি নহয় কথাষাৰৰ বক্তা গৰাকী কোন আকৌ এবাৰ শুনক হত্যাকাণ্ড যেতিয়া হত্যাকাৰীৰ দ্বাৰা সংঘটিত হয় সেয়া মাথোন থানা আদালতৰ চাঞ্চল্যকৰ ঘটনাহে বুলি কৈছে
এয়া ট্ৰেজেডি নহয় কথাষাৰৰ বক্তা বাৰ্নাৰ্ড শ্ব'ৱে কৈছিল নেক্সট উৎকৃষ্ট একাংকিকাৰ উদাহৰণ কি উৎকৃষ্ট একাংকিকাৰ উদাহৰণ হৈছে হাৰমেন আউডৰ দি ডিস্কভাৰী বুলি এখন গ্ৰন্থ আছে সেইখন হৈছে উৎকৃষ্ট একাংকিকাৰ উদাহৰণ নেক্সট চিত্ৰকল্পবাদী আন্দোলনৰ গুৰি ধৰোতাজন কোন চিত্ৰকল্পবাদী আন্দোলনৰ গুৰি ধৰোতাজন হৈছে টি.ই. হিউম নেক্সট অবসাৰ্ভ শব্দবোৰ প্ৰথমে প্ৰয়োগ কৰা ব্যক্তিগৰাকী কোন অবসাৰ্ভ শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰিছিল অবসাৰ্ভ শব্দটো প্ৰয়োগ কৰিছিল আলবেয়াৰ কেমুৱে নেক্সট এক্সটেটিজম নন্দন তত্ত্ববাদৰ লগত জড়িত ব্যক্তিগৰাকী কোন নন্দন তত্ত্ববাদৰ লগত জড়িত অৰ্থাৎ এক্সটেটিকৰ লগত জড়িত ব্যক্তিগৰাকী কোন বুলি কৈছে অস্কাৰ ওয়াইল্ড আমি তাৰ পাছতে চাই লওঁ আহক তুলনামূলক সাহিত্যৰ কেইটামান সংজ্ঞা কাৰণ তুলনামূলক সাহিত্যৰ এই সংজ্ঞাকেইটাৰ পৰা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে হেনৰি এইচ ৰেমাকে কৈছে তুলনামূলক সাহিত্যৰ ৰাষ্ট্ৰীয় পৰিধি সীমা অতিক্ৰম কৰি অন্য ৰাষ্ট্ৰৰ সাহিত্যৰ লগত হোৱা তুলনামূলক অধ্যয়ন এই অধ্যয়নে কলা ইতিহাস সমাজ বিজ্ঞান ধৰ্মশাস্ত্ৰ আদি বিভিন্ন ক্ষেত্ৰসমূহ আৰু সাহিত্যৰ পাৰস্পৰিক সম্বন্ধকো সামৰি লয় বুলি কৈছে নেক্সট ভেণ্টিগামে আগবঢ়াইছে তুলনামূলক সাহিত্যৰ সংজ্ঞা তুলনামূলক সাহিত্য বিভিন্ন সাহিত্যৰ পাৰস্পৰিক সম্বন্ধৰ অধ্যয়ন তুলনামূলক সাহিত্যৰ বিভিন্ন সাহিত্যৰ পাৰস্পৰিক সম্বন্ধৰ অধ্যয়ন বুলি ভেণ্টিগামে কৈছে নেক্সট গুইয়াৰ্ডে কৈছে যে তুলনামূলক সাহিত্য হ'ল সাহিত্যৰ আন্তৰ্জাতিক সম্পৰ্কৰ ইতিহাস জে.এম. কাৰে কৈছে যে তুলনামূলক সাহিত্যৰ ইতিহাসৰ এটা শাখা নেক্সট আমি চাওঁ তুলনামূলক সাহিত্যৰ কিছুমান গ্ৰন্থৰ বিষয় আৰু সেই গ্ৰন্থখন কোনে ৰচনা কৰিছে তাৰ বিষয়েও আমি চাই লওঁ আহক এন এজ এ অন ড্ৰামেটিক প্ৰচি মানে এখন লিখিছে ড্ৰাইডেনে লিখিছে কম্পাৰেটিভ লিটাৰেচাৰ লিখিছে পষ্টনেট কম্পাৰেটিভ লিটাৰেচাৰ থিয়ৰি এণ্ড প্ৰেক্টিচ লিখিছে মাৰ্গাৰেট চেটাৰ্জী এজ এ ইন কম্পাৰেটিভ লিটাৰেচাৰ লিখিছে আণ্ডাৰ ৰেফ্ৰিব্ৰে এজ এ অন দ্য প্ৰিন্সিপলছ অফ ট্ৰান্সলেশ্যন লিখিছে এফ টাইটলাৰ নেক্সট তুলনামূলক সাহিত্য কি ভূমিকা লিখিছে ইন্দ্ৰনাথ চৌধুৰী তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ লিখিছে প্ৰফুল্ল কটকী তুলনামূলক ভাৰতীয় সাহিত্য নিৰাজনা মহন্ত বেজবৰুৱা পটভূমিকাত তুলনামূলক সাহিত্য নিৰাজনা মহন্ত বেজবৰুৱা অনুবাদ তত্ত্ব আৰু প্ৰয়োগ একে নিৰাজনা মহন্ত বেজবৰুৱাই লিখিছে তুলনামূলক সাহিত্য আৰু অনুবাদ কলা লিখিছে কৰবী ডেকা হাজৰিকা অনুবাদৰ কথা আবুল লেইছ তুলনামূলক সাহিত্য বিকাশ আৰু বিৱৰ্তন লিখিছে পল্লৱী ডেকা বুজবৰুৱা তুলনামূলক সাহিত্য তত্ত্ব লিখিছে পল্লৱী ডেকা বুজবৰুৱাই তাৰ পাছতে আমি চাই লওঁ আহক অনুবাদৰ সংজ্ঞা স্যামুৱেল জনসনে আগবঢ়াইছে মূলৰ ভাৱ ৰক্ষা কৰি তাক বেলেগ এটা ভাষালৈ সলনি কৰি পেলোৱাই হৈছে অনুবাদ জন কানিংছন কেটফৰ্ডে কৈছে যে অনুবাদত লিখকে কোৱা কথাখিনি কোৱাৰ লগতে লিখকে যি ধৰণেৰে কৈছে সেই ধৰণেৰে কোৱাৰ যত্ন কৰিব লাগে ফৰষ্টেনে কৈছে বিষয়বস্তুক সাহিত্যৰ ৰূপ গাঁথনিৰ পৰা পৃথক কৰাটো সৰ্বদা সম্ভৱ নহয় বিষয়বস্তুক সাহিত্যৰ ৰূপ গাঁথনিৰ পৰা পৃথক কৰাটো সৰ্বদা সম্ভৱ নহয় এই কথা মনত ৰাখি কোনো পাঠৰ বিষয়বস্তু এটি ভাষাৰ পৰা অন্য এটা ভাষালৈ স্থানান্তৰণেই হ'ল অনুবাদ হেতু আগবঢ়াইছিল ফৰষ্টেনে আৰু নিদাৰৰ মতে অনুবাদ এনে এক পদ্ধতি য'ত শ্ৰুত ভাষাৰ আৰু লক্ষ্য ভাষা দুয়োটাতে সিদ্ধহস্ত ব্যক্তিয়ে শ্ৰুত ভাষাৰ কথাখিনি আত্মসাৎ কৰি উপযুক্ত ৰূপত লক্ষ্য ভাষাত অভিব্যক্ত কৰে নেক্সট ভুলানাথ তিৱাৰীয়ে লিখিছে এটা ভাষাত ব্যক্ত বিচাৰ যথাসম্ভৱ সমান আৰু সহজ অভিব্যক্তিৰে অন্য এটা ভাষাত ব্যক্ত কৰাৰ প্ৰয়াসে অনুবাদ তেওঁ লিখিছে যে এটা ভাষাত ব্যক্ত বিচাৰ যথাসম্ভৱ সমান আৰু সহজ অভিব্যক্তিৰে বিচাৰ এইটো ভুল হৈছে অলপ এটা ভাষাত ব্যক্ত বিচাৰ যথাসম্ভৱ সমান আৰু সহজ অভিব্যক্তিৰে অন্য এটা ভাষাত ব্যক্ত কৰাৰ প্ৰয়াসে অনুবাদ অলপ খেলিমেলি হৈছে
গিলবাৰ্ট হিগেটৰ মতে হৈছে অনুবাদে সাধাৰণতে কোনো মহৎ কৰ্ম সৃষ্টি নকৰে কিন্তু মহৎ কৰ্মৰ সৃষ্টি হোৱাত ই প্ৰায় সহায় কৰে হেনৰি গিফ্টে কৈছে অনুবাদ অবিহনে বিশ্বৰ বহুতো সাহিত্য লোপ পালেহেঁতেন প্ৰফুল্ল কটকীয়ে কৈছে সীমিত আক্ষৰিক অৰ্থত অনুবাদ হ'ল এক ভাষান্তৰ প্ৰক্ৰিয়াত এটা ভাষাৰ পাঠ আন এটা ভাষাত উপস্থাপন কৰা কাৰ্য দেখাত প্ৰক্ৰিয়াটো সহজ ভাষা দুটাৰ সম্যক জ্ঞান থকাৰ যিকোনো লোকে অনুবাদ কৰিব পাৰে বুলি ভবাৰ থল আছে কিন্তু প্ৰকৃতাৰ্থত অনুবাদ তেনে সহজ কথা নহয় ই এক কৃচ্ছসাধ্য কাৰ্য বুলি কৈছে প্ৰফুল্ল কটকীয়ে কৈছে নেক্সট নিৰাজনা মহন্ত বেজবৰুৱাই অনুবাদৰ সম্পৰ্কে কৈছে যে অনুবাদ হৈছে সম্পূৰ্ণ বিজ্ঞানসন্মত বা বৈজ্ঞানিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত প্ৰথমে সূত্ৰ ভাষাৰ পৰা মূল ভাষাৰ অৰ্থ গ্ৰহণ কৰা হয় আৰু তাৰ পিছত লক্ষ্য ভাষাত তাৰ অভিব্যক্ত কৰা হয় আমি এতিয়া আকৌ প্ৰশ্নলৈ আহিছো ময়লা আচলৰ ঔপন্যাসিক কোন ময়লা আচলৰ ঔপন্যাসিক হৈছে ফণীশ্বৰ নাথ ৰেণু নেক্সট পথেৰ পাঁচালী উপন্যাসখনৰ ঔপন্যাসিক কোন পথেৰ পাঁচালী উপন্যাসখনৰ ঔপন্যাসিক হৈছে বিভূতি ভূষণ বন্দ্যোপাধ্যায় নেক্সট কাবুলীৱালাৰ গল্পকাৰ কোন আমি সকলোৱে জানো যে কাবুলীৱালা গল্পৰ গল্পকাৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ঢেকীৰ সৰক গল্পৰ গল্পকাৰ কোন ঢেকীৰ সৰক গল্পৰ গল্পকাৰ হৈছে যোগেশ দাস নেক্সট অজ্ঞ নামেৰে পৰিচিত বিশিষ্ট সাহিত্যিক গৰাকী কোন অজ্ঞ নামেৰে পৰিচিত বিশিষ্ট সাহিত্যিক গৰাকী হৈছে সচিদানন্দ হীৰানন্দ নেক্সট মৌন নিমন্ত্ৰণ কবিতাটিৰ ৰচক কোন মৌন নিমন্ত্ৰণ কবিতাটোৰ ৰচক হৈছে সুমিত্ৰা নন্দন পন্ত এতিয়া আহিছো আমি অসমীয়ালৈ অনুদিত কিছুমান গ্ৰন্থৰ নাম মূল গ্ৰন্থ লেখক কোন আৰু অনুবাদ কোনে কৰিছে সকলোবিলাক কম মূল গ্ৰন্থ দি ওল্ড মেন অন দ্য সি আপোনালোকে শুনিছে তাৰ লেখক হৈছে আৰ্নিষ্ট হেমিংৱে আৰু অনুদিত যিখন গ্ৰন্থ অসমীয়া ভাষাত অনুদিত গ্ৰন্থখনৰ নাম হৈছে বুঢ়া আৰু সাগৰ অনুবাদত যতীন গোস্বামী নেক্সট দি ৰিটাৰ্ণ অফ দি নেটিভ লেখক হৈছে টমাছ হাৰ্ডি আৰু অসমীয়ালৈ অনুবাদ কৰিছে প্ৰফুল্ল কটকীয়ে উপজা মাটিৰ টান নামেৰে উপজা মাটিৰ টান নেক্সট ৱাৰ এণ্ড পিচ গ্ৰন্থখনৰ লেখক হৈছে লিঅ' টলষ্টয় আৰু অনুবাদ কৰিছে সুৰেন্দ্ৰ মোহন দাসে যুদ্ধ আৰু শান্তি নামেৰে অনুদিত গ্ৰন্থখনৰ নাম যুদ্ধ আৰু শান্তি মূল গ্ৰন্থ ৱাৰ এণ্ড পিচ নেক্সট বানভট্টকী আত্মকথা লিখিছে হাজাৰী দ্বিবেদী বানভট্টকী আত্মকথা গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে চক্ৰেশ্বৰ ভট্টাচাৰ্যই আৰু সেইখনৰ নাম দিছে বানভট্টৰ আত্মকথা নেক্সট গুদান গ্ৰন্থখনৰ লেখক হৈছে মুচি প্ৰেমচান্দ আৰু সেই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে নিৰুপমা ফুকনে গুদান নামেৰে নেক্সট আমি চাওঁ আহক দুটামান উৎসৱ পাৰ্বণৰ বিষয়ে কাৰণ এই উৎসৱ পাৰ্বণৰ পৰা আপোনালোকৰ এটা হলেও এটা প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই দৰকাৰ গতিকে এটা হলেও এটা প্ৰশ্ন ইয়াৰ পৰা আহে আমি উৎসৱ পাৰ্বণবিলাক কোন কোন জনগোষ্ঠী কি উৎসৱ পাৰ্বণ তাৰ বিষয়ে চাওঁ ৰাভাসকলৰ উৎসৱ পাৰ্বণ পালন কৰে ফাৰকান্তি বয়কু খোকচি উমৰা পূজা হাছং পূজা হাচি মাৰাংগা পূজা হাতাচুৱানী টুকুৰীয়া পৌৰাদেউ খানাঘোৰা লেৱাৰিকাই একেটা হৈছে ৰাভাসকলৰ চুতীয়াসকলক পানী তোলা বৰসভা কাৰ্বিসকলৰ চমাংকান ৰংখেৰ দুচিয়া ছজুন বা হৰক পূজা বুলি কোৱা হয় জহং দুমাহী আলুন একেটা হৈছে কাৰ্বিসকলৰ আৰু বড়োসকলৰ বৈশাগু খেৰা আৰু গাৰ্জা একেটা হৈছে বড়োসকলৰ আৰু চাহ জনগোষ্ঠীসমূহৰ কৰম পূজা চাৰুল পৰৱ চহৰাই পৰৱ চৈত পৰৱ বা চৰক ফুচপুনি মৰাৰ পূজা একেটা হৈছে চাহ জনগোষ্ঠী আৰু দেউৰীসকলৰ মিনুচি লিডুৰবা খাওনিয়া পূজা দেউৰীসকলৰ আৰু ডিমাচাসকলৰ গেৰুৱা
মিচিংসকলৰ আলি আই লৃগাং পৰাগ, আহোমসকলৰ পয়চাংকেন, উমফা পূজা, ফুৰালং পূজা, চুমদেউ পূজা, মেৰাম মেফি, এইকেইটা হৈছে আহোমসকলৰ। গাৰোসকলৰ ৱাংগালা, ৰংচুগালা, তিৱাসকলৰ চগ্ৰামেচোৱা, বানচোৱা, লাংখুমি পূজা, মাইপাথালা, ইয়ালিং, বাৰাত, চাংখাং আৰু খাচীসকলৰ নক্ৰেম, হাজংসকলৰ চৰমাগা, কটকৌ পূজা, কাটিগাছা, গালংসকলৰ মপিন, নেপালীসকলৰ ত্ৰিছ, দচৈ পূজা, সঞ্চাৰী, তিহাৰ, সোণোৱাল কছাৰীসকলৰ বালি ৰজা, দুমাহী, বাইথ পূজা। এইকেইটাই হৈছে উৎসৱ পাৰ্বণ জনজাতিসকলৰ। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।